নমস্কাৰ মই কে মফলাম প্ৰথমতে মোৰ কে মফলাম ইউটিউব চেনেল তৰফৰ পৰা সবকে আন্তৰিক শুভেচ্ছা যাচিলোঁ। স্যাৰ আপুনি খালি গাড়ী আৰু ক্ষমতাটোহে বিচাৰি আছে। এতিয়ালৈকে আপুনি ক্ষমতাৰ কাৰণেহে লাগি আছে। যদি আপুনি আকৌ গাড়ীটো নাপায় বা ক্ষমতাটো নাথাকিলে কি ক্ষমতা নাথাকে নহয় স্যাৰ, মানে যদি ৰাইজে আপোনাক আকৌ বিচাৰে তেতিয়া আকৌ পাবও পাৰে। যদি ৰাইজে আপোনাক নিবিচাৰে তেতিয়া যদি ক্ষমতাত নাথাকে ক্ষমতা থাকিবই, নাথাকাৰ কোনো প্ৰশ্নই নাই। নহয় স্যাৰ, আপুনি আকৌ ক্ষমতা পাবও পাৰে। যদি বাই চান্স ক্ষমতা নাথাকে তেতিয়া কি কৰিবা? যদি নাথাকে কোথায় নাহে। স্যাৰ আপুনি যদি ক্ষমতা নিবিচাৰাকে আমাৰ বিটিআৰৰ UPPL চৰকাৰ লগত একেলগে মিলি বড়ো জাতিৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যাবা নোৱাৰে নেকি?